সকলোকে নাহৰকটীয়া বিল আছে কিনা অসম নাহৰকটীয়া আঞ্চলিক সমিতি সোনকালত মাৰিলে সোনকালত আৰু এজনক মই চিনাকি কৰিছোঁ দেই মাছ বিল আছে না অসম নাহৰকটীয়া আঞ্চলিক সমিতি উদ্যোগত জয়পুৰত এখনি শক্তিশালী শাখা সমিতি গঠন কৰা হয় আৰু আশা ৰাখিছোঁ এই শাখা সমিতিখনে যাতে অনাগত দিনত জয়পুৰ অঞ্চলত যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাখিনিক যাতে ৰাইজৰ হৈ মাত মাতি যায় আৰু বিল আছে না অসমৰ যিটো সত্তা এই সত্তাটোক এচাম অপশক্তিয়ে হকে নহকে সমালোচনা কৰি থাকে এই সমালোচনা যাতে ইমানতে বন্ধ কৰক এই সত্তাটোক আপোনালোকে যিমানেই সমালোচনা নকৰক লাগে এই সত্তাটোক কোনো নিষেধ কৰিব নোৱাৰে ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিকতে এতিয়া বৰ্তমান আমাৰ যোগদান কাৰ্যসূচী আৰম্ভ হৈছে আপোনালোকো জাতিটোক ভাল পোৱা সকলো খিলঞ্জীয়া যুৱক যাতে বিল আছে না অসমক যোগদান কৰিবলৈ ওলাই আহে তাকে আমি কামনা কৰিছোঁ ধন্যবাদ জয় অসম।